কৰ্মত ব্যস্ত হৈ আছে। মই দেখুৱাই দিছোঁ প্ৰতিজোপা কলগছৰ তলিতে এগৰাকী যুৱক আহি ইয়াতে বহিব। বহাৰ লগে লগে প্ৰতিজনৰ নিৰ্দিষ্ট ফল পুলি আছে। ফল পুলিতে বহি যি উতৰি বা লগুণ মুখেৰে দিব, গ্ৰহণ কৰিব, খোৱাব ধোৱাব পৰিৱেশটো দেখুৱাই দিছোঁ। খুব ধুনীয়াকৈ পুৰোহিতে ব্যৱস্থা কৰি আছে, দনা কাটি আছে আৰু যিখিনি বস্তু ৰখা হয় গোটেইখিনি চলি আছে মই দেখাইছোঁ। উতৰীয়া বা লগুণ ল'ব মই দেখুৱাই দিছোঁ অকণমান। এইকেইজন যুৱকে আজি উতৰি ল'ব উপৰধনীয়া পাত্ৰত। ফ্ৰেণ্ডছ, এই কলগছৰ তলিতে খুব ধুনীয়াকৈ দৰাক নোওৱা ধোৱাৰ যিখিনি সামগ্ৰীৰ প্ৰয়োজন, মাহ হালধিৰ পৰা আদি কৰি তেল বন্তি, তেল চাকি, এই গোটেই বস্তুখিনি দৰকাৰ হয় এই উপনয়ন ল'লে। ফ্ৰেণ্ডছ, খুব উলহ মালহ পৰিৱেশ উপৰধনীয়া সত্ৰত বৰ্তমান। সত্ৰৰ আই মাতৃ, বোৱাৰী জীয়ৰী, ডেকা চেমনীয়া ৰাইজ সকলো ওলাই আহিছে। ফ্ৰেণ্ডছ, 15 দিন দৌৰটিয়ে সেৱা লৈছে, লৈ পানী তুলিব যাব এতিয়া।
এইখিনিতে সামৰণি মাৰিলোঁ আৰু মোৰ এই ব্লগটো চাই কেনে পাই লাইক আৰু কমেণ্ট কৰি জনাব। ধন্যবাদ।